Hello everyone, welcome back to my YouTube channel. আশা কৰিছো সকলো নিশ্চয় ভালে আছে। আকৌ এটা ভিডিও আৰম্ভ কৰিছো বহু দিনৰ পাছত। আজি ভিডিওটো একদম পাকঘৰৰ পৰা আৰম্ভ কৰিছো। এফালে ইয়া লৈছো নল টেঙা, লগতে আছে এফালে চেংমৰা আৰু আলু মাছৰ টেঙা জোল এখন বনাম বুলি ভাবিছো আৰু ইফালে লৈছো এটা ঔটেঙা। ঔটেঙা দি এনেকৈ টেঙা খাই খুব ভাল লাগে, হেতু কাৰণে ঔটেঙাকে লৈছো, বেলেগ টেঙা একো লোৱা নাই। এফালে সৰু সৰু মাছ ভাজি ললো। টেঙা শাক খাবলৈ এনেকুৱা সৰু মাছ হ'লে মানে বেছি ভাল। আৰু এফালে চেংমৰাখিনি ধুনীয়াকৈ কাটি ললো। এই চেংমৰা শাকটো খাব লাগে আচলতে, মহিলাৰ বিভিন্ন বেমাৰৰ কাৰণে এই শাকটো বহুত বেছিয়ে ভাল। আৰু এইফালে মোৰ ভাতো ৰেডি হৈ গ'ল। এইফালে বনালো টেঙা জোল আৰু লগতে এয়া আছিলে সৰু মাছৰ ভাজি, লগতে দাংবডি আৰু আলু ভাজি, অকণমান আচাৰ। এনেকৈয়ে আজি ভাতকেইটা ধুনীয়াকৈ খাই ললো। আৰু এইফালে এতিয়া আমি ওলাই আহিলো বিহুলে। আমাৰ গাঁৱত পাতিছে বিহু। ধুনুকেয়া মৌকুঁৱৰী নচাবৰ কাৰণে লৈ আহিছো। Years later. Hey everyone, এফালে বিহু আদায় হ'ল। এয়া তাৰ 3 দিন মানৰ পাছৰ ভিডিও। বিহু গিদিনা আচলতে ভিডিও কৰি দেখাম বুলি ভাবিছিলো, কিন্তু দোকানত ইমানে ব্যস্ত হ'ব লগা হ'ল, মই নিজেই ভালকে বিহু চাবলৈ নাপালো। মিষ্টাৰো নাপালে, ময়ো নাপালো। আৰু বিহুত আহিছিলে আমাৰ বিশিষ্ট অভিনেতা অৰুণ হাজৰিকা। তেওঁৰ প্ৰগ্ৰেম হৈছিলে, তেওঁকো দেখাব নোৱাৰিলো, তো বাদ দিলো আৰু বিহু। আৰু এফালে ৰাতিপুৱা ভাবিলো ফুলখিনিকে অকণমান দেখাই দিওঁ। আমাৰ ঘৰৰ গোলাপ কিবা খুব ধুনীয়াকৈ ফুলিছে। এনেকৈ ফুল ফুলি থাকিলে মনটো খুবেই ভাল লাগে। এফালে গা বেয়া, একেবাৰে জ্বৰ হৈছে। এফালে এজনৰ গা ভাল নাই। দৃষ্টি আৰম্ভণিটো দৃষ্টি হৈছিলে। দৃষ্টি আজি অকণ ভাল পাই স্কুললৈ গৈছে। তাৰপিছত মোৰ আৰু আমাৰ দুইটাৰে মানে চব্জি কেইটামান ললো ৰাতিপুৱাই ভাত বনাবলৈ। আৰু এইফালে আমাৰ ঘৰত আছে আলহী এজনী। এজনী কোন? আৰুচি মাম খালানে? খালানে নাই খোৱা? দি থলা নাই ইয়ালে? থলো। কোয়েস কৰি নহয়। সাতবি থৈছা। বেমাৰী দেহাৰে এতিয়া আকৌ দোকানৰ ভিতৰলৈ অকণমান সোমাই আহিছোঁ। আজি দিনটো দোকানত নাই। মিষ্টাৰো হৈছে, তেওঁতো পূৰা ক'বই নালাগে আৰু ইমানেই লেট্ৰিন হৈছে। কমেও 20 বাৰমান কৰিছে নেকি ৰাতিপুৱাৰ পৰা। অকণো ৰ'বই নোৱাৰে মানে। মই মেডিচিন আনি দিলোঁ, খায়ো ভাল পোৱা নাই। এতিয়া আকৌ ধনশ্ৰীক পঠিয়াইছোঁ ORS আনিবলৈ। মানে ORSৰ যিটো মানে লিকুইড হয়, কি কয় ORSL জুচটো, সেইটো আছে। সেইটো খায়ো মানে ভাল পোৱা নাই। তাকে যিটো পাউডাৰ হয় মানে পানীৰ লগত গুলি খোৱাটো, সেইটো আনিব দিছোঁ ধনশ্ৰীক। খাই ভাল পায় এবাৰ। শুয়ে আছে, আপোনালোকক দেখাই আছোঁ। ইমান গৰমতো একদম মোজা পিন্ধিছে, জাকেট পিন্ধিছে, লগতে 3খন ব্লেংকেট লৈ পেলাই দিনটো শুইছে। এফালে এজনী একেদিনাই চকুটকু সোমাই গ'লগে।
আজি অকমান ভাল পাইছে ন হয়নে ভাল পাইছা নাই এতিয়া আজি ভাল পাই স্কুললৈ গ'ল যেনিবা আজি দিনটো দোকানত মায়ে ৰৈ দিলে এতিয়া আবেলি হ'লগে আবেলি মানে সন্ধিয়াই হ'ব হ'ল মা আজি দিনটো ভাত খাবলৈ সময় বনাই দোকানত থাকোতে মা এতিয়া গৈছে ভাত খাবলৈ মই এতিয়া অকনমান ৰৈ দিছো জানো কি দিব মই কালি নাযাম কেলে যাবা আকৌ নাযাম এনে ভৰাই দিওঁ বস্তুবোৰ আনি পেলাই মানে চিজিল কৰি নল'লে মানে শান্তি নালাগে ধুনীয়াকৈ ভৰাই লৈ আৰু এটা কাম আছে সেইটো কাম কৰি ল'ব লাগিব এফালে এইবিলাক গুটখাবোৰ সেইবোৰতো আৰু দোকান থাকিলে বেচিবই লাগিব স্বাস্থ্যৰ পক্ষে হানিকাৰক বুলি কয় লিখা থাকে হ'লেও কিন্তু বেচিবলৈ দিয়ে উপায় নাই কি কৰিব এফালে মানে ইয়াৰ তুলসীখিনি মিক্স হৈ গ'ল ৰজনীগন্ধাৰ তুলসী চিগনেচাৰ তুলসী একেলগ হৈ গ'ল ইয়াৰ দামকেইটা বেলেগ বেলেগ এইটো 10 টকীয়া তাৰপাছতে এইটো 5 টকীয়া এইকেইটা এতিয়া মই মানে খেলি মেলি হৈ আছে যে এইখিনি আকৌ চিজিলকৈ ভাগে ভাগে ভৰাই লওঁ এইফালে ধুনুৱে মোক সহায় কৰিছে এইজনী পেকেটটো ফালি নিদিবা আকৌ দেই ভাবিছোঁ এতিয়া ভাত কেইটামান খাওঁ আজি দিনত খোৱা বকে ভাল নহ'লে খাব মন নগ'লে সেইটো কাৰণে এইফালে ডিম আৰু বিলাহী অকণমান ভাজি লৈছোঁ এইফালে নিমখ আৰু এইফালে দুটা জলকীয়া লৈছোঁ এইফালে ভাত কেইটামান এনেকৈ পানী ঢালি পিঁয়াজ আৰু মিঠাতেল অকণ দি লৈছোঁ এইফালে ৰাতিৰ কাৰণে ভাত বনাই আছোঁ মাছ ভাজি আছোঁ পিছে আছে এইফালে ইয়াত ভাজি দিওঁ তাৰপাছতে বিলাহী আলু পিঁয়াজ এনেকৈ কাটি লৈছোঁ মাছৰ জোল বনাই দিম টোপনিয়ে থৈ গৈছেগৈ আৰু ভাজি এখন বনাই দিম এনেকৈ হৈ যাব মোৰতো ভাত খাবলৈ মনেই নাই এবাৰ খালোৱে নহয় কেইটামান মিক্সাৰ কেইটামান খাব লাগিব মায়ে নাখাওঁ বুলিয়ে কৈছে কেনেকৈ খাই খাব আৰু মই বনাই মেলি থৈ দিওঁ গাটো একদম ভাল লগা নাই আৰু আমাৰ বেমাৰীও কি কৰি আছে মানে দেখাই আছে পানীকেইটা এটা এইটো পঢ়া শুনা নাই এফালে এয়া সেইজন খেলি খেলি কি লেট্ৰিন কৰি কৰি এতিয়া অৱস্থাটো অকণমান ভাললৈ আহিছে এই ORSটো খাই পেলাই ভাল পালে মোক কিমান কি খুৱাইছোঁ নিমখত দিয়া নেমু খুৱাইছোঁ তাৰপাছত মচন্দৰী খুৱাইছোঁ কি যে খুৱাইছোঁ ভাল নাপালে কিন্তু এইটো খাই পেলাই লাষ্টত ভাল হ'লগৈ যেনিবা ভাল একেবাৰে খোৱাগৈ নাই হয়নে হে অলপ অলপ আছে আপোনালোকৰ যদি কাৰোবাৰ ঘনাই লেট্ৰিন হৈছে তেতিয়াহ'লে এইটো এবাৰ ব্যৱহাৰ কৰি চাব পাৰে খাই চাব পাৰে আৰু এইফালে আমাৰ এইদৰে কিনো ভাৱ চিন্তা কৰি আছে কি লাগে কি কৰিব লৈছা হেল্ল' একে গোবে নাখাই নহয় দেহ কাইলৈ খাবা থৈ দিয়া আৰু ভিডিঅ' যে একেবাৰে দিব পৰা নাই সেই এদিনেই এটা দিছিলোঁ তাৰপিছত আকৌ বহুত দিন গেপছ হৈ গ'ল নাজানো আৰু মোৰ চেনেলটো কি হ'বগৈ এনেকৈ যে গ্ৰ' হ'ব মই খোৱাকৈ যোৱা এনেকৈ যে থাকিলে গ্ৰ' হ'ব মই আশা কৰাও নাই হ'লেও থাককচোন যি হয় হওক আৰু মাজে মাজে ভিডিঅ' দি থাকিম মনে নোযোৱা হৈ থাকিলে একো কৰিবলৈ এইবিলাক ইফালে গা চা বেয়া হ'লেতো আৰু ক'বই নালাগে অকণো ভাল নালাগে তাই দুদিন পূৰা তাই পৰিছে দৃষ্টি তাৰপাছতে মোৰ বাৰু বেছিকৈ নহ'লে মোৰ বেছিকৈ কিবা এটা হ'বলৈ হ'লেতো আৰু এখনত কি হ'ব একো ঠিক নাই তাৰপাছতে সেই মিষ্টাৰো সেনেকুৱা দালিবোৰ সদায় খাবলৈ মন নাযায় কিমান আৰু দালি খাই আমনি লাগিছে সেইটো কাৰণে ভাবিছোঁ আজি দালি নবনাওঁ মাছৰে আলু সৈতে জোল বনাই দিওঁ বিলাহী দি তাইক বোলে আকৌ দেখাই দিব লাগে এই জুলি আপোনালোকে মোৰ ভিডিঅ'বোৰ প্লিজ চাব কেনেকুৱা লাগে কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইবাৰ মোৰ যিকেইটা আছে সিমানতে আছে না বাঢ়িছে না কমিছে আগতেতো কমিও যায় 4-5টা কমি যায় এদিনত আজিকালি নকমাও হৈ থাকিলে নকমেও নাবাঢ়েও কি হ'লগৈ নাজানো আৰু ভিউজ নাহে আপোনালোকে যদি সহায় সহযোগ কৰে তেতিয়াহ'লে অকণমান গ্ৰ' হ'ব নহ'লে কি হ'বগৈ নাজানো আৰু এইপিনে এয়া মাছৰ জোল ৰেডি হৈ গ'ল আৰু এইফালে বনাই আছোঁ ভাজি তো কেৰাহীখন মানে ইমানেই লেতেৰা হৈ গ'ল একদিন ভালকৈ ধুবলৈও মানে মই ইমান জোৰ দি ধুব লাগে ভালকৈ সময় পোৱা নাই গা বেয়া বুলি দাংবডি আলু ভাজিছোঁ লগতে ভেন্দি দুটামান এনেকৈ গোটাকৈ দি দিছিলোঁ এনেকৈ দিলে মানে খাই বৰ ভাল পাওঁ এটা অকণমান ভাজিও গ'ল এইপিনে
মানে ভাত ৰেডি হৈ গ'ল একেবাৰে সিম্পলকে আপোনালোকক দেখাইছিলো কি কি বনাইছো এফালে ইয়া ভাজি দাংবডি আৰু আলু আৰু এইফালে মাছৰ জোল বিলাহী দি আৰু এফালে নহৰু কেইফটামান পুৰি দিছো আৰু ইয়া ভাত এনেকে ভাতকিটা দিছো আৰু আমাৰ মহাখয় কিনো ভাত পানী খাই বৈ আজৰি হলো এতিয়া 10টা বাজিলেগে ৰাতি কি হল ৰাতি 10টা বাজিলে আৰু এতিয়া ভিডিওটো সামৰিম আৰু সামৰাৰ আগত এটা কাম আছে কামটো কৰি লওঁ যেহেতু ঘৰত বেমাৰী আছে কৈছে বেমাৰীক অকমান শুশ্ৰূষা কৰিব লাগিব আহা নেদেখাব পানী অলপ গৰম কৰি আনিছো তাতে অকমান নিমখ দি দিছো আৰু এফালে নহৰু তেল একদম পুৰা উতলাই আনিছো পুৰা মালিচ দি দিম এতিয়া কো বেমাৰ কৰ পাবগে ঠিক নাই ফলে ছোৱালী হুই লাল কাল দিলে জলদি হা নহৰু তেল কিনলে হেৰি হৈ যাব ফালে পানীখিনি এতিয়া পুৰা গৰম হৈ আছে মোৰ হাতখন আমাৰ একো দেখাই নাই ভৰি ভাবই নোৱাৰিব চাগে এনে কথা এষাৰ আছে নহয় পত্নী বোলে চিনি পাবা স্বামী অসুস্থতাত বুলি কয় নহয় স্বামী হেনো অসুখ হ'লে মানে বেমাৰ হ'লে মানে হেনো পত্নীগৰাকী চিনি পায় কিমান শুশ্ৰূষা কৰে ভৰিটো পটাপট মই ধুৱাই লওঁ আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো যদি ভিডিওটো ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বহুত দিন হৈ গ'ল পাৰিবা মই কৈছো আপোনালোকক ভিডিওত বৰকে ভিউজ অহা নাই সাবস্ক্ৰাইবাৰো অহা নাই বুলি সব আপোনালোকে অলপ সাপোৰ্ট কৰিব বুলি আশা থাকিলে আৰু আজি ভিডিওটো বেছি দীঘল নহল জানেই আৰু গা বেয়া বুলি কিনো ভিডিও বনাম তাৰ মাজতে অকণমান বনালো ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনালো শুভৰাত্ৰি